খুবেই বিপুল সঁহাৰি মানে ভবাতকৈ বেছি সঁহাৰি পাইছোঁ আচলতে। আমি প্ৰথম বনাইছোঁ আমাৰ কৰাইতাৰী মণ্ডলৰ আণ্ডাৰতে আমাৰ কৰাইতাৰী LP স্কুল কমিটি বনাইছোঁ। তাৰপিছত আমি চান্দালতাৰী গাঁৱত গৈছোঁ আৰু শেষৰ পৰ্যায়ত আমি কোদালদোহা গাঁৱত আহি উপস্থিত হৈছোঁ। কোদালদোহা গাঁৱতকৈ আমাৰ বাকী দুখনত বেছি হৈছিলে। ইয়াতে আচলতে বহুত দূৰৰ পৰা অপেক্ষা কৰি আছিলে, সেইকাৰণে হয়তো অকণমান হয়। চাওক, আমাক ইতিমধ্যে আমাৰ যাতে কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল আৰু আমাৰ ইতিমধ্যে কৰ্ণাটকৰ তেলেংগানাত আমাৰ কংগ্ৰেছ দলৰ চৰকাৰ হৈছে আৰু কংগ্ৰেছ দলৰ চৰকাৰ অহাৰ লগে লগে কৰ্ণাটকৰ তেলেংগানাৰ মহিলাই 500 টকা চিলিণ্ডাৰ পাইছে আৰু গাড়ী ভাড়াটো সম্পূৰ্ণ বিনামূলীয়া হৈছে। সেই তদ্ৰুপক্ৰমে আমাৰ অসমতো আমাৰ কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে আৰু BTC কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে আমাৰ গাঁৱৰ প্ৰতিজনী মহিলাই 500 টকা চিলিণ্ডাৰ পাবলৈ সক্ষম হ'ব। এইটো অখিল ভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰতিশ্ৰুতি আৰু তদ্ৰুপে আমাৰ যিসকল গাড়ী ভাড়া আছে মহিলাসকলে গাড়ী ভাড়াটো সম্পূৰ্ণ বিনামূলীয়া কৰিবলৈ আমাৰ দলে নিশ্চয় প্ৰচেষ্টা লয়। চাওক, প্ৰাৰ্থিত্ব হিচাপে মই খুবেই আশাবাদী। মই ব্যক্তিগত মই নিজে আশাবাদীতকৈ মই দলৰ প্ৰতি ৰাইজৰ যিটো সঁহাৰি পাইছোঁ সেইটোৰ ওপৰত মই ক'ম। আপোনালোকে জানে যে যোৱা 15টা বছৰত BPF-এ শাসন কৰিলে আৰু যোৱা 5টা বছৰত BJP-য়ে কৰিলে। এতিয়া ৰাইজ অতিষ্ঠ হৈছে আৰু বিশেষকৈ সংখ্যালঘু, যিহেতু ফকীৰাগামটো এটা ভোটাৰ সংখ্যালঘু ভোটাৰে ফকীৰাগাম অঞ্চলত এটা ইতিবাচক দিশ নিৰ্ণয় কৰিব। গতিকে সংখ্যালঘু ভোটাৰসকলে ইতিমধ্যে এটা সিদ্ধান্ত লৈছে যে সংখ্যালঘুৰ নিধনযজ্ঞ চলোৱা BJP চৰকাৰক আৰু পুনৰবাৰ BTC তথা ফকীৰাগামত আহিবলৈ দিয়া নহ'ব আৰু ফকীৰাগামত এবাৰ কংগ্ৰেছৰেই মই প্ৰাৰ্থিত্বৰ আশাবাদী। যদি মই আজিৰ দিনত ক'ব নোৱাৰোঁ যে মই টিকেট পাম, দলে যাকেই নিৰ্বাচিত কৰে আমাৰ কংগ্ৰেছ দলৰ পৰা তেখেতেই বিপুল ভোটত আমাৰ ফকীৰাগাম সমষ্টিৰ পৰা জয়যুক্ত হ'ব। একদম তদ্ৰুপ আৰু ধুৰু। চাওক, যদি চৰকাৰী মাটিত কোনোবা নাগৰিকে বসবাস কৰি আছে, এইটো চৰকাৰী আইন মতে তেওঁলোকক চৰকাৰে উচ্ছেদৰ জাননী দিব পাৰে, এইটো আইনসংগত। কিন্তু নাগৰিক চিনাক্তকৰণ আৰু বিতৰণৰ নামত যিসকল প্ৰকৃত নাগৰিক তেওঁলোকক হাৰাশাস্তি হ'বলৈ দিয়া নহ'ব আৰু সেইটোৱে কংগ্ৰেছে সদায় বিৰোধিতা কৰি আহিছে আৰু BTC-টো আমি তাৰ বিৰোধিতা কৰিম। মাইনৰিটি এৰিয়াতটো হোৱাই নাই, ৰাজবংশী এৰিয়াত গ'লেও আপুনি একে পাব। সকলো জাতি জনগোষ্ঠীৰ একলগ হৈছে আৰু আমাৰ কংগ্ৰেছ দল অহাৰ লগে লগে দুটা ইছ্যু লৈ পেলাই আমাৰ কংগ্ৰেছ দল ৰাইজৰ মাজত যাব। প্ৰথম হৈছে ভূমিৰ সমস্যা আৰু দ্বিতীয় হৈছে নাগৰিকত্বৰ সমস্যা। গতিকে আজি ভূমিৰ সমস্যাটো আপুনি চাইছে অকল সংখ্যালঘুৰ নহয়, পৰ্বতজোৰাত আপোনালোকে চাইছে বড়ো আমাৰ যিসকল জনজাতীয় ভাই আছে তেওঁলোকৰ ওপৰতো ইতিমধ্যে একে অত্যাচাৰ আৰম্ভ হৈছে। গতিকে ফকীৰাগাম অঞ্চলত অলপ বড়ো সংখ্যক মানুহ আছে, ৰাজবংশী আছে, বঙালী আছে, মুছলমান আছে, সকলো সম্প্ৰদায়ৰ মানুহে কিন্তু ফকীৰাগামৰ পৰা এবাৰ অৰূপ কুমাৰ দে তথা BJP-ক